মিষ্টাৰ ডিম্পল কলিতা সকলোৰে বাবে মোৰ কাৰণে তুমি সদায়ে পল। এতিয়াও পাহৰা নাই সেই দিনটো যোনদিনা তোমাৰ মাতটো প্ৰথম শুনিছিলোঁ কলেজৰ বাকৰিত, যেতিয়া তোমালোকৰ এটা বিশাল বন্ধুৰ গ্ৰুপে মোক আৰু মোৰ বান্ধৱীজনীক চাৰিওফালে আগুৰি প্ৰথম চিনাকি হৈছিলে। মই তেতিয়া তোমাৰ মাতটোহে শুনিছিলোঁ, মানুহজনক কিন্তু দেখাই নাছিলোঁ। আচলতে মই মূৰটো উঠাই ছিনিয়ৰ কেইজনৰ ফালে চাবই পৰা নাছিলোঁ। কিবা এটা যেন লাজি লাগিছিলে। তুমি মোক কৈছিলা এটা গান গোৱাচোন বুলি সকলোৰে আগত। ভাবিছিলোঁ কোনোবা এজন, কিন্তু মাতটো কিবা এটা যেন ভাল লাগিছিলে। ভবা নাছিলোঁ কেতিয়াও তুমি আৰু মই যে এদিন আমি হ'ম বুলি। বিয়াৰ আজি 4টা বছৰ সম্পূৰ্ণ হ'ল, কিন্তু তোমাৰ মোৰ সম্পৰ্ক আজি 13 বছৰীয়া। বৰ দীঘলীয়া নহয় জানো? তোমাৰ মোৰ মৰমৰ চিন, আমাৰ মৰমৰ সন্তান, আমাৰ ল'ৰা ডাৱৰ। কোনোদিন সন্মুখত ক'ব নোৱাৰা, কিন্তু আজি এই ভিডিঅ'ৰ জৰিয়তে কওঁ তুমি বহুত বেছি ভালো আৰু সদায় এনেকৈ ভাল হৈ থাকিবা। তুমি এজন ভাল প্ৰেমিক, ভাল স্বামী আৰু এতিয়া ভাল দেউতা হৈও দেখুৱালা। তোমাৰ প্ৰতিটো সুখত মই আছোঁৱেই, কিন্তু সুখতকৈ বেছি তোমাৰ প্ৰতিটো দুখত মই সদায় লগৰীয়া হৈ থাকিম। লাভ ইউ অলৱেজ মাই ডিয়াৰ হাজবেণ্ড মিষ্টাৰ কলিতা। আৰু এই মিউজিকটো শুনিছানে? এইটোৱে গান তুমি মোক গাবলৈ দিছিলা, মনত আছেনে? মই কিন্তু কেতিয়াও নাপাহৰোঁ। সদায় সুখত থাকা আৰু আমাৰ সম্পৰ্ক যেন সদায় কুশলে থাকে, ভালে কুশলে। সদায় লগত থাকিবা, মোক কেতিয়াও নাপাহৰিবা। আৰু জানা নহয় কি হ'ব? লাভ ইউ।